নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি ভিটামিনৰ বিষয়ে আলোচনা কৰিম। জেনেৰেল সায়েন্সৰ টপিক হয়, এটো এটা ষ্টেটিক জিকেৰৰ টপিক হয়। তো ভিটামিন ৰিলেটেড কুৱেশ্যনবিলাক পৰীক্ষাত আহি থাকে। কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় বা ভিটামিনবিলাকৰ ৰাসায়নিক নাম কি, তো পৰীক্ষাত আহি থকা দেখা যায়। তো আজি আমি এই ভিডিঅ'টোত কমপ্লিট ভিটামিনৰ বিষয়ে আলোচনা কৰিম, যাতে বেলেগ ভিডিঅ' চাব লগা নহয় আপোনালোকৰ। ঠিক আছে, তো এতিয়া চাই লওঁ আমি। তো ভিটামিন কোনে আৱিষ্কাৰ কৰিছিল? তো ভিটামিন 1912 চনত চি ফাংক নামৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল। ঠিক আছে, তো এখেতক কি বুলি কোৱা হয়? ভিটামিন থেৰাপিৰ পিতৃ বুলি কোৱা হয়, ফাদাৰ অফ ভিটামিন থেৰাপি। ঠিক আছে, পৰীক্ষাত আহিব পাৰে, তো এইটো চাই ল'ব। তো এতিয়া আমি চাওঁ ভিটামিনেনো আমাক কি কৰে, ভিটামিনটো কি হয়। ঠিক আছে, তো ভিটামিন হৈছে আমাৰ এবিধ কাৰ্বনিক কম্পাউণ্ড। তো ই আমাক কি কৰে? বেমাৰৰ বিৰুদ্ধে যুঁজাত সহায় কৰে, অৰ্থাৎ আমাক ইমিউনিটি প্ৰদান কৰে। ঠিক আছে, কাৰ্বহাইড্ৰেটে আমাক কি কৰে? কাৰ্বহাইড্ৰেটে আমাক শক্তি প্ৰদান কৰে। দেহত শক্তি যদি লাগে আমি কি কৰিব লাগিব? কাৰ্বহাইড্ৰেট খাব লাগিব বা চৰ্বিজাতীয় খাদ্য খাব লাগিব। ঠিক আছে, প্ৰটিনে আমাক কি কৰে? প্ৰটিনে দেহৰ আকাৰ বৃদ্ধি কৰাত সহায় কৰে। সেইকাৰণে কি কৰে? বডি বিল্ডাৰবিলাকে প্ৰটিন গ্ৰহণ কৰে। ঠিক আছে, দেহৰ বৃদ্ধিৰ কাৰণে প্ৰটিনৰ আৱশ্যক। আৰু ভিটামিন কিহৰ কাৰণে আৱশ্যক? বেমাৰৰ বিৰুদ্ধে যুঁজাৰ কাৰণে ভিটামিনৰ আৱশ্যক। ঠিক আছে, সেইকাৰণে ডক্টৰে অসুখ হ'লে ভিটামিন দৰৱ লিখে। তো মূল ভিটামিন আমাৰ 6টা, এ বি চি ডি ই কে। ঠিক আছে, কিন্তু বিৰ কেইটামান কম্পনেণ্ট ভিটামিন আছে। ঠিক আছে, B1, B2, B3, B5, B6, B7, B9, B12। ঠিক আছে, এই টোটেল 13বিধ ভিটামিন আমাৰ দেহৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। ঠিক আছে, ইয়াৰে যদি কোনোবা এটা ভিটামিন দেহত বেছিকৈ কমি যায়, তেতিয়া কি হয়? আমাৰ দেহত ৰোগে দেখা দিয়ে। ঠিক আছে, মূলত এই 6বিধ ভিটামিনক দুটা ভাগত ভাগ কৰা হৈছে। কি কি ভাগত ভাগ কৰিছে? তো এটা হ'ল পানীত দ্ৰৱণীয়, এটা হ'ল চৰ্বিত দ্ৰৱণীয়। ঠিক আছে, তো আমি এইটো কেনেকৈ মনত ৰাখিম? আপোনালোকে এটা মানুহৰ নাম মনত ৰাখিব, BC ডেকা। যে BC ডেকা নামৰ এজন মানুহ আছিল। ইয়াৰে BCটো কি হয়? পানীত দ্ৰৱণীয় হয়, আৰু ডেকাটো কি হয়? চৰ্বিত দ্ৰৱণীয় হয়। ঠিক আছে, পানীত দ্ৰৱণীয় আৰু চৰ্বিত দ্ৰৱণীয়, ইয়াৰ অৰ্থটো কি? যদি আমি ধৰক বি ভিটামিন থকা খাদ্য এবিধ খালোঁ, তো এই যে আমাৰ ক'ত ষ্ট'ৰ হ'ব? পানীত। আমাৰ দেহৰ যিখিনি পানী আছে তাতে ষ্ট'ৰ হ'ব, অৰ্থাৎ তাতে সঞ্চয় হ'ব। ঠিক আছে, ধৰা হ'ল আমি এ ভিটামিন থকা খাদ্য এবিধ খালোঁ, তো এইটোৱে যে আমাৰ কি হ'ব? চৰ্বি, আমাৰ দেহৰ যিখিনি চৰ্বি আছে তাতে জমা হ'ব। অৰ্থাৎ ইয়াৰ পৰা এটা কথাই বুজি পাব লাগিব যে যিটো পানীত দ্ৰৱণীয় ভিটামিন, এইটো কি হয়? আমাৰ দেহৰ পৰা সঘনে ওলাই যাই থাকে, কাৰণ আমাৰ দেহৰ পৰা ঘাম ওলায়, আমাৰ দেহৰ পৰা ইউৰিন ওলায়। তো ইউৰিন আৰু ঘামৰ দ্বাৰাই কি হৈ যায়? আমাৰ এই বি ভিটামিন বা চি ভিটামিন এই দুটা ওলাই যায়। বি ভিটামিনটো আমাৰ ঘামত থাকে, ঘামৰ দ্বাৰাই বি ভিটামিন ওলাই যায়, আৰু চি ভিটামিনটো ইউৰিনৰ দ্বাৰা ওলাই যায়। ঠিক আছে, আমাৰ চৰ্বি ক'ত আছে? ছালৰ তলৰ যিটো অংশ, তাতে কি আছে? চৰ্বি আছে, আৰু চৰ্বিত কি হৈ থাকে? এই 4বিধ ভিটামিন ষ্ট'ৰ হৈ থাকে। তো এই 4টা ভিটামিন দেহত সোনকালে শেষ হৈ নাযায়, কিন্তু এই বি আৰু চি ভিটামিন দুটা কি হৈ যায়? আমাৰ দেহৰ পৰা সঘনে শেষ হৈ থাকে, কাৰণ আমাৰ দেহৰ পৰা পানী ওলাই থাকে। তো নেক্সট আমি ভিটামিনবিলাকৰ ৰাসায়নিক নাম আৰু ইয়াৰ অভাৱত হোৱা বেমাৰৰ বিষয়ে চাই লওঁ। ঠিক আছে, তো প্ৰথম আমি চাইছোঁ ভিটামিন এ। ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেটিনল। ঠিক আছে, ইয়াক ভিটামিন এ ক'ত পোৱা যায়? গাজৰত পোৱা যায়, কণীত পোৱা যায়। ঠিক আছে, তো ভিটামিন এৰ অভাৱত কি বেমাৰ হয়? কুকুৰী কণা ৰোগ হয়। কুকুৰী কণা মানে কি? তেওঁলোকে মানে ৰাতি নেদেখে। ৰাতিটো জেনেৰেলি সকলো মানুহে নেদেখে, কিন্তু কি হয়? অলপ সময় যদি আন্ধাৰত চাই, তেতিয়াহ'লে আইডিয়া কৰিব পাৰে যে ক'ত কি আছে। স্পষ্ট নেদেখিলেও ভালেখিনি দেখা পায়, কিন্তু কুকুৰী কণা মানুহে আন্ধাৰত একেবাৰেই নেদেখে। ঠিক আছে, তাৰপিছত হৈছে জেৰপ্থেলমিয়া। জেৰপ্থেলমিয়াত কি হয়? আমাৰ চকুবিলাক শুকাই যায়, চকুৰে পানী নোলায়, চকুটো একেবাৰে শুকাই যায়, তো তেতিয়া জেৰপ্থেলমিয়া হোৱা বুলি কোৱা হয়। ডাৰ্মেট'চিছত কি হয়? আমাৰ ছালবিলাক, দেহৰ ছালবিলাক ফাটি যায়। ঠিক আছে, তো এইটো ভিটামিন এৰ অভাৱৰ কাৰণে হয়। তো এতিয়া আমি নেক্সট চাইছোঁ ভিটামিন চি। ভিটামিন চিৰ চাইণ্টিফিক নেম হৈছে এছকৰ্বিক এচিড। এইটো যদিও এচিড, ই কিন্তু ভিটামিনৰ কাম কৰে। ঠিক আছে, তো এছকৰ্বিক এচিড, ভিটামিন চি ক'ত পোৱা যায়? টেঙা ফলত পোৱা যায়, নেমুত পোৱা যায়। তো এনেকুৱা টেঙা ফলবিলাকত ভিটামিন চি পোৱা যায়। ভিটামিন চিৰ অভাৱত কি হয়? স্কাৰ্ভি ৰোগ হয়। স্কাৰ্ভি মানে কি হয়? আমাৰ দাঁতৰ আলুৰ পৰা কি হয়? তেজ ওলাই থাকে, তো এইটোক স্কাৰ্ভি ৰোগ বুলি কোৱা হয়। তো ভিটামিন চিৰ অভাৱৰ কাৰণে এই ৰোগটো হয়। ভিটামিন কেৰ ৰাসায়নিক নাম হৈছে ফাইলোকুইনন। ঠিক আছে, ভিটামিন কে ক'ত পোৱা যায়? যিবিলাক সেউজীয়া খাদ্য, শাক পাচলি আছে,
সেউজীয়া শাক পাচলি যিমান আছে চবতে কি পোৱা যায় ভিটামিন K2 পোৱা যায় ভিটামিন K ৰ অভাৱ হ'লে কি হয় দেহত ৰক্ত ক্ষৰণ বন্ধ নহয় অৰ্থাৎ আপোনাক যদি কিবাহে কাটে জেনেৰেলি কি হয় আপোনালোকৰ কিছু সময় পিছত টেষ্টটো বন্ধ হৈ যায় ওলোৱা বন্ধ হৈ যায় কিন্তু দেহত যেতিয়া আপোনালোকৰ ভিটামিন K ৰ অভাৱ হ'ব তেতিয়া কি হ'ব এই টেষ্টটো ওলোৱা বন্ধ নহ'ব টেষ্টটো ওলাই থাকিব ঠিক আছে তো সেইকাৰণে ভিটামিন K জাতীয় খাদ্য গ্ৰহণ কৰাটো অতিকৈ আৱশ্যকীয় ঠিক আছে তো নেক্সট ভিটামিন ই ৰ ৰাসায়নিক নাম হৈছে টকোফেৰল ইয়াক ক'ত পোৱা যায় গাখীৰত পোৱা যায় ফলমূলত পোৱা যায় আৰু মাছৰ তেলত পোৱা যায় ঠিক আছে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট ভিটামিন হয় কাৰণ ইয়াৰ অভাৱ হ'লে কি হয় পুৰুষ মহিলা উভয়ৰে কি হয় সন্তান জন্ম দিব পৰা ক্ষমতাটো নোহোৱা হৈ যায় সেইকাৰণে এই ভিটামিনটো কি বুলি কোৱা হয় ৰিপ্ৰডাক্টিভ ভিটামিন বুলি কোৱা হয় ৰিপ্ৰডাক্টিভ ভিটামিন কাৰণ ইয়াৰ অভাৱ হ'লে কি হয় মানুহে ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰে ইয়াক বিউটি ভিটামিন বুলিও কোৱা হয় কিয় কোৱা হয় কাৰণ ভিটামিন ইটো আমাৰ চুলি আৰু স্কিনৰ কাৰণে অতিকৈ প্ৰয়োজনীয় আপোনালোকে শ্যাম্পুৰ পেকেটবিলাকত চাব ভিটামিন ই বুলি লিখা থাকে ভিটামিন ই যদি আমাৰ দেহত ভালেখিনি থাকে তেতিয়া কি আমাৰ ছালৰ গ্ল'টো বাঢ়ে গ্ল' আহে ছালৰ চুলিৰ হেল্থটো ভালে থাকে ঠিক আছে সেইকাৰণে ইয়াক বিউটি ভিটামিন বুলি কোৱা হয় তো নেক্সট ভিটামিন ডি ভিটামিন ডিৰ চাইণ্টিফিক নেম হৈছে কেলচিফেৰল অৰ্থাৎ ই কেলছিয়ামৰ লগত জড়িত সেইকাৰণে ইয়াৰ নাম কি কেলচিফেৰল বুলি কয় ইয়াক ক'ত পোৱা যায় সূৰ্যৰ পোহৰত বাটাৰত পোৱা যায় কণীত পোৱা যায় ঠিক আছে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায় ঠিক আছে তো ইয়াৰ অভাৱত ৰিকেটছ ৰোগ হয় অষ্টিঅ'পৰ'চিছ হয় অষ্টিঅ'মেলাচিয়া হয় ঠিক আছে ৰিকেটছটো কি হয় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হয় অষ্টিঅ'পৰ'চিছটো বুঢ়া মানুহৰ ক্ষেত্ৰত হয় আৰু অষ্টিঅ'মেলাচিয়া যিটো এইটো কি হয় এডাল্টৰ ক্ষেত্ৰত হয় এডাল্ট মানে আমাৰ প্ৰাপ্তবয়স্ক মানুহখিনিৰ ক্ষেত্ৰত অষ্টিঅ'মেলাচিয়া অষ্টিঅ'পৰ'চিছত মানুহৰ হাড় ইমান দুৰ্বল হৈ যায় যে যদি হাঁচিও মাৰি দিয়ে জোৰকৈ তেতিয়াও হাড় ভাঙি যাব পাৰে তাৰমানে ইমান দুৰ্বল হৈ যায় গতিকে ভিটামিন ডিৰ অভাৱ হ'লে আমাৰ হাড়বিলাক বহুত দুৰ্বল হৈ যায় হাড়বিলাক ভালে ৰাখিবলৈ আমি সদায় কি কৰিব লাগিব ভিটামিন ডি গ্ৰহণ কৰিব লাগিব ঠিক আছে তো নেক্সট আমি বি ভিটামিন চাই লওঁ বি ভিটামিন আপোনালোকক প্ৰথমতে কৈছোঁ বহুকেইটা আছে B1 B2 B3 B5 B6 B9 B7 B12 ভালেকেইটা আছে তো আমি এটা এটাকৈ চাই লৈছোঁ B1ৰ ৰাসায়নিক নাম হৈছে থাইমিন B2ৰ ৰাসায়নিক নাম হৈছে ৰিব'ফ্লেভিন B3ৰ ৰাসায়নিক নাম নায়াচিন B5ৰ ৰাসায়নিক নাম পেণ্টোথেনিক এচিড B6ৰ পাইৰিডক্সিন ঠিক তেনেদৰে B7ৰ বায়'টিন B9ৰ ফলিক এচিড আৰু B12ৰ হৈছে কোবালামিন মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো B12টো কাৰণ ইয়াত কি পোৱা যায় কোবাল্ট পোৱা যায় কোবাল্ট এবিধ কি হয় ধাতু হয় যিটো আমাৰ দেহৰ কাৰণে প্ৰয়োজনীয় তো কোবাল্ট ক'ত থাকে B12ত থাকে সেইকাৰণে ইয়াৰ নাম ৰাসায়নিক নাম কোবালামিন হয় তো B12ৰ অভাৱত কি হয় পাৰ্নিচিয়াছ এনিমিয়া নামৰ এবিধ বেমাৰ হয় অৰ্থাৎ আমাৰ দেহত তেজ কমি যায় ঠিক আছে যিটো ভিটামিন B3 আছিল B3ৰ অভাৱত পেলেগ্ৰা ৰোগ হয় আৰু B1ৰ অভাৱত বেৰি ৰোগ হয় তো এইখিনি আছিল আমাৰ ভিটামিন ৰিলেটেড জানিবলগীয়া তো এইখিনিৰ পৰাই প্ৰায় কুৱেশ্যন অহা দেখা যায় আপোনালোকে ৰাসায়নিক নামবিলাক মনত ৰাখিব আৰু এই ভিটামিনৰ অভাৱত কি ৰোগ হয় সেইকেইটা মনত ৰাখিব ঠিক আছে তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে থেংক ইউ